হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু যিহেতু কাইলৈ গৰু বিহু আৰু সেইকাৰণে মই আহি ঘৰ পালোহি আৰু আহিয়ে পিঠা বনোৱাত লাগি গ'লোঁ। আৰু পিছদিনা ৰাতিপুৱা সোনকালে উঠিয়ে ভাইটিৰ লগত গৰুৰ কাৰণে চাটবাৰি বনোৱাত লাগিলোঁ, লাও বেঙেনা থেকেৰা কাটি। আৰু এতিয়া গৰুকেইটা পথাৰত লৈ গৈ দুয়োটাই গা ধোৱাত লগাইছোঁ। গৰুকেইটা গা ধুৱাই আহি কিনে নিজেও এতিয়া ভালকৈ মাহ হালধি দি গাটো ধুই ল'লোঁ। আৰু তাৰপিছত মায়ে পাকঘৰত জলপান খাব মাতিলে, যিহেতু বিহুৰ দিনা আমি চবেই জলপানেই খাওঁ। আৰু জলপান খাই উঠি মায়ে ক'লে অলপমান ফুল তুলসী গোটাবৰ কাৰণে। ফুল তুলসীখিনি কিয় গোটাইছোঁ জানে? যিহেতু গৰুক নতুনকৈ তৰালি পঘাৰে দি বান্ধে আৰু সেই তৰালি পঘাডালতে ফুল তুলসী দুবৰি দি আৰু এৰা সূতা দি কেনে বান্ধি দিয়ে। তাৰপাছত আমি ওলালোঁ শাক ছিগিবলৈ, যিহেতু 101 বিধ শাকৰ চব্জি খাই, সেইকাৰণে এফালৰ পৰা চব বুটলি লৈ আহিলোঁ। আৰু এতিয়া ঘৰত আহি দেখিলোঁ যে গৰুকেইটা আহি ঘৰ পালে। তাৰপাছত মায়ে সিহঁতৰ ভৰি ধুৱাই বিচনীৰে বিচি ধুনীয়াকৈ পিঠা খুৱাই দিছে। আৰু কণমানিকেইটা যে ভয়ে খাইছে, সিহঁতে চাগে ভাবিছে কি কৰি আছে এইবোৰ। আৰু আজি আমাৰ দিনটো এনেকৈয়ে গ'ল। আৰু আপোনালোকৰ কেনেকৈ গৈছে জনাবচোন কমেণ্ট কৰি। আৰু আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে সেইটো